হাই ফ্ৰেণ্ড, কি খবৰ আপোনালোকৰ? মই বিউটি আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আৰু আজি আহিছোঁ মই চাই মন্দিৰ হয়, গণেশগুৰিৰ ওচৰতে আছে, গুৱাহাটী গণেশগুৰি মন্দিৰৰ ওচৰতে আছে। আৰু আপোনালোকে আহিব পাৰিব, বহুত ভাল লাগিছে আহি পিনে। আৰু এনেই মই বৃহস্পতিবাৰে আহিব লাগিছিলে, আজি আহিছোঁ। ভাবিছোঁ আপোনালোকক অলপ দেখুৱাওঁ, আহিছোঁ যিহেতু আপোনালোকেও আহিবলৈ সুবিধা হ'ব। আৰু চাওক, ভিডিঅ'টো সম্পূৰ্ণ আশা কৰি ভালে পাব। আৰু যোনে যোনে চাই আছে প্লিজ লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু নতুন ভিডিঅ' পাবলৈ। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। মন্দিৰ আহি পালোঁ, ইয়াতে আছে চাই মন্দিৰ দেখুৱাই আছোঁ। ইয়াতে আছে বাবা এতিয়াও মই আপোনালোকক ওপৰত দেখুৱাম। আৰু আনফালে ইয়াতে চেণ্ডেল ৰাখিব পাৰি, ইয়াতে দুটা চেণ্ডেল ৰাখিব পাৰি। এতিয়া মই ওপৰত গৈ আছোঁ। এতিয়া ওপৰত ইমান ভাল লাগিছে, আপুনি চাবচোন। মই তলৰ পৰা দেখুৱাই দিছোঁ। মই দেখুৱাই আছোঁ ইয়াৰ ভিতৰৰ ফালে। ফালে চাওক, এবাৰ বিচনা এখন। আমি সেৱা কৰি ভোগ ল'লোঁ এতিয়া। আৰু এতিয়া মই দেউক সুধিম কেতিয়া আহিলে মানে মানুহবিলাকে ভোগ খাব পাৰিব, প্ৰসাদ খাব পাৰিব, জানিব আহকচোন। আমাৰ দেউক ক'ব কেতিয়া মন্দিৰটো মানে এইটো মুকলি কৰিছে আৰু কেতিয়া আহিলে ভোগ পায়, সেইটো আপুনি অলপ জনাই দিব নেকি? মই কৈ আছোঁ, মই দেউ নৱকুমাৰ শৰ্মা হয়। মই আমাৰ এই মন্দিৰটো গণেশ চতুৰ্দশীৰ দিনাখন অপেনিং হৈছে। আৰু সেইদিনাৰ পৰা আমাৰ এই মন্দিৰটো ৰাতিপুৱা 5:30 বজাতে খোলা হয়। আৰু আবেলি গধূলি 9 বজাত বন্ধ কৰা হয়। ভোগ আমাৰ বৃহস্পতিবাৰে ৰাজহুৱা ভোগ হয়, আৰু ৰবিবাৰ দিনছে ভোগ দিয়া হয়। চব দিন সদায় তাৰমানে ভোগ দিয়া হয়, খালি বৃহস্পতিবাৰ ৰাইজৰ কাৰণে ভোগ দিয়া হয়। হয়, ঠিক আছে, হ'ব দিয়ক, ধন্যবাদ। আৰতি কেতিয়া কৰা হয় সেইটো ক'ব নেকি অলপ? आरती रातिपुआ कितने बजे? खाकर आरती 5:30 बजे, अभिषेक मंगल स्नान के बाद 8 बजे आरती, फिर मध्याह्न आरती 12 बजे, धूप आरती 5:30 बजे, सेज आरती 8:30 बजे, 9 बजे मंदिर क्लोज। থেংক ইউ। মই এতিয়া আপোনালোকক দেখুৱালোঁ, আৰু আপোনালোকৰো কেনেকুৱা লাগিছে মোক জনাবলৈ নাপাহৰিব। আৰু আহিব আপোনালোকে, ইমান ওচৰতে আছে। আৰু বহুত ভাল লাগিলে আহি পিনে। আৰু যোনে যোনে চাই আছে প্লিজ লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু নতুন ভিডিঅ' পাবলৈ। আজিলৈ ইয়াতে সামৰিছোঁ, বাই বাই।